সুন্দৰ বাগানীয়া এটা পৰিৱেশ নিজৰো চাহ বাগিচা আছে গতিকে চাহ বাগিচাটো ভাল পামেই মোৰ লগত অহা মোৰ দুই জ্ঞাতি খেৰৰ জুপুৰিটোৰ তলত বহি কথোপকথন হাঁচি গছ আৰু নতুনকৈ লগোৱা চাহ গছৰ মাজত এইখন এখন কেফে এনেকুৱা এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত নতুন কিবা এটা গঢ়ি উঠিলে খুবেই ভাল লাগে আহকচোন প্ৰথমে কিটচেনৰ পৰাই আৰম্ভ কৰোঁ এই কেফেখন আছে গোলাঘাট ডিষ্ট্ৰিক্টৰ বনগাঁৱত গাঁওখনৰ নাম বনগাঁও আৰু কেফেখনৰ নাম বন বাগিচা কোন ইয়ালৈ আহিছা কমেণ্ট কৰি জনাবা এই কেফেখন খোলা আজি 1.5 মাহ হৈছে আপোনালোকে ইয়াত আহি কেনেকুৱা পায় কেনেকুৱা দেখে মই নাজানো কিন্তু মোৰ খুব ভাল লাগিছে চাহ বাগান থকাৰ বাবে ভিডিঅ'টো পজ কৰি আপোনালোকে মেনুখন চাই ল'ব ইয়াৰে পৰ্ক থালিখন সজাই দিয়াৰ পাছত এনেকুৱা দেখে এজনী ধুনীয়া ছোৱালীৰ নিচিনা আহক এইটোৰ ওপৰলৈ উঠি যাওঁ আৰু ড্ৰোন শ্বট এটা চাই লওক এইখন দেখাৰ পাছত এনেকুৱা লাগিল যেন এয়া মাত্ৰ আৰম্ভণিহে মালিকৰ আৰু পৰিকল্পনা বহুতো আছে বাৰু বৰ্তমান যেনেকুৱাই নহওক পাছলৈ কিন্তু খুব ভাল লগা হ'ব কাৰণ চাহ গছবিলাকো তেতিয়া ডাঙৰ হৈ আহিব প্ৰথম সোমাই আহি এখন বৰ্ড দেখা পাব আৰু বৰ্ডখনত লিখা থাকিব ষ্টেপ ইন ল' ডাউন ষ্টে এ হোৱাইল গুড ভাইবছ আৰ ৱেইটিং ইয়ৰ লিটল এস্কেপ ষ্টাৰ্টছ হিয়াৰ মানে ভিতৰলৈ আহক অলপ লাহে লাহে চলক অলপ সময় থাকক সুন্দৰ অনুভূতি আপোনালৈ অপেক্ষা কৰি আছে আপোনাৰ সৰু জিৰণিৰ যাত্ৰা ইয়াৰ পৰাই আৰম্ভ হয় আজতক চেনেলটোৰ গাড়ীখনক লগ পালোঁ তাত লিখা আছে আজতক সবচে তেজ এই বাক্যশাৰী দেখাৰ পাছত মোৰো তেজ উতলি গ'ল সেইকাৰণে মই ভিডিঅ'টোকে স্পীড কৰি দিলোঁ বাকী তেজ গতিত ভগোৱা দায়িত্ব আপোনালোকৰ এইটো ৰাস্তাত অকণমান সোমাই গৈয়ে কেফেখন পাব আৰু ৰাস্তাটো বোকা দেখি কিন্তু ইগন'ৰ নকৰিব বোকাতহে পদুম ফুলে বাৰু বাদ দিয়ক সেইবোৰ এতিয়া ঘৰলৈ বুলি ৰাওনা হওঁ আহি থাকোঁতে বাটত এখন দেখা পালোঁ যাত্ৰী এক্সপ্ৰেছ ফেমিলি ধাবা পিছে আমাৰো এখন এক্সপ্ৰেছ আছে আমাৰ লগতো যাত্ৰী আছে আমাৰ লগতো এটা ফেমিলি আছে কোনে চাবা দেখাই আছোঁ ৰ'বা এনেকৈ আটাইকেইটা লগ হোৱাৰ পাছত যিহে মাটিৰ গুণ থকা কথাবোৰ ওলায় দাঁত গোটেই গিপাৰি ওলায় চাই বয়ৰ পিছে 32টা দাঁত নাই 23টাহে আছে